বিভাজন মানি গোটেই জীৱন উচ্চশীলতা কৰি জীয়াই থাকিব লাগিব। কঠিন, কিন্তু কঠিনৰ পৰা কঠিনতম যেই নহওক পিতা, সেই গুৰুৰ সন্ধান মোক লাগে। কোৱা পিতা, কোন সেই গুৰু? কোৱা পিতা, কোৱা। বন্ধ কৰা অসম্ভৱ চিন্তা আৰু প্ৰত্যাহ্বান লৈ নিজৰ জীৱনটো দুৰ্বিষহ কৰিবলৈ চিন্তা নকৰিবা। গুৰু পৰশুৰাম। পৰশুৰাম? আচাৰ্য যোনে মোক সমাৰোহৰ পৰা আচলত ৰাখিবলৈ সকলো প্ৰকাৰৰ বাধা আৰোপ কৰিব, যাক ফুলৰ বিচাৰ কৰি নিজ ফুলৰ সন্তান বুলি ঘৃণাৰে অপচাই দিব। আৰু তোমাক কৰা সেই অপমানৰ যন্ত্ৰণা সহ্য কৰি সমাৰোহত শিৰ নত কৰি মই বহি থাকিব লাগিব। তোমাৰ আৰু আইৰ আশীষ লৈ নিজৰ বিশ্বাস, সাহস আৰু মিত্ৰ দুৰ্যোধনৰ অনুপ্ৰেৰণা লৈ মই প্ৰমাণ কৰিম যে কৌত পুত্ৰ কৰ্ণ ৰাজপুত্ৰ ক্ষত্ৰিয়সকলতকৈ এক বিন্দু হলেও বেছি শক্তিশালী। যদি কেৱল ৰাজকুলৰ নোহোৱাৰ বাবে হস্তিনাপুৰৰ এই বিশাল সমাৰোহত অংশ লোৱাৰ পৰা আঁতৰি থাকিবলগীয়া হয়, এয়া অন্যায়। আৰু মই এনে অন্যায় কেতিয়াও হবলৈ নিদিওঁ। সেয়ে হস্তিনাপুৰৰ যুৱৰাজ দুৰ্যোধনে আজিৰ এই ৰংগথলীত অধীৰ পুত্ৰ কৰ্ণক গংগ দেশৰ ৰজা ঘোষণা কৰিলো। যদিও এই সিদ্ধান্ত দিয়াৰ অধিকাৰ কেৱল মহাৰাজ ধৃতৰাষ্ট্ৰৰহে, তথাপিও মই কবলৈ বাধ্য, ইন্দ্ৰপ্ৰস্থটো বাদে হস্তিনাপুৰৰ ৰাজদণ্ডৰ অধিকাৰী প্ৰকৃততে জ্যেষ্ঠ পাণ্ডৱ ধৰ্মৰাজ যুধিষ্ঠিৰৰ। এক সাধাৰণ অতিথি পাঁচ ঘণ্টা বিচাৰি হাত কৰা এক সামান্য থকাৰ পিছত যুদ্ধৰ ভাবুকিৰে হস্তিনাপুৰ ৰাজসভাত ত্ৰাসৰ সৃষ্টি কৰিবলৈ যাত্ৰা কৰা এক নিৰ্লজ্জ ভিক্ষাৰী। ক্ষমতাৰ ইচ্ছাত মতলীয়া হৈ তুমি এই কথাও পাহৰি গলা, মনুষ্যৰ সৃষ্টিৰ আঁৰত কোন তুমি বুজিবলৈ চেষ্টা কৰা দুৰ্যোধন। মই বাসুদেৱ কৃষ্ণ। মই এই দুৰ্দ্ৰবী বাসুদেৱ কৃষ্ণই এই হস্তিনাপুৰ ৰাজসভাত মহাযুদ্ধৰ ঘোষণা কৰিছো।
তোমাৰ কি লাভ হ'ব ভাবি চাইছা? প্ৰশ্নটো মই তোমাক সুধিছোঁ বাসুদেৱ, এই যুদ্ধৰ পৰা তোমাৰ কি লাভ হ'ব? মোৰ লক্ষ্য ন্যায় আৰু ধৰ্ম ৰক্ষা কৰা আৰু মোৰ মৃত্যুকাৰ পণ ৰক্ষা কৰা, মৰ্যাদা ৰক্ষাৰ ঋণ পৰিশোধ কৰা। আকৌ এবাৰ চিন্তা কৰি চোৱা, এই মহাযুদ্ধৰ ভয়ংকৰ পৰিণতিয়ে সমগ্ৰ আৰ্যবৰ্তক ৰক্তাক্ত ইতিহাসৰ সৃষ্টি কৰিব। এই মহাযুদ্ধৰ ঘোষণা তুমিয়েই কৰিছা আৰু ইয়াৰ ফলাফলো তোমাৰ ইচ্ছাতেই ঘটিব। আমাৰ বাবে তাৰ ফলাফল চিন্তাৰ সময় অতীত হৈছে, কাৰণ যুদ্ধ আৰম্ভ হৈছে। মহাভাৰতীয় এই যুদ্ধৰ আহ্বান ভয় কৰা নাই। যুদ্ধ তিনি ৰাজ ক্ষমতা দখল কৰি একচ্ছত্ৰী খণ্ডত হোৱাৰ বাসনা মোৰ নাই। এই যুদ্ধৰ পৰিণতি কেনে ভয়ংকৰ হ'ব সেই কথাও মই নজনা নহয় বিচাৰি। তথাপিও এই যুদ্ধ এৰাই চলাটো মোৰ বাবে